নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব। এতিয়া সময় হৈছে 5:30। অকণমান খোজকাঢ়িবলৈ ওলাই আহিছোঁ। আনকালেও খোজকাঢ়িবলৈ আহোঁ বাৰু। ৰাতিপুৱা শুই উঠি অকণমান খোজ নাকাঢ়িলে মনটো ভাল নালাগে। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক আমাৰ গাঁৱৰ ৰাতিপুৱাৰ পৰিৱেশটো দেখাওঁ। আহকচোন আমাৰ গাঁৱৰ ৰাতিপুৱাৰ পৰিৱেশটো চাওঁ। আঘোণৰ মাহ, শান্ত ৰাজপথ, নিয়ৰ পৰি থকা পথাৰ, দৃশ্যটো এবাৰ মনতে কল্পনা কৰকচোন কিমান ধুনীয়া হ'ব পাৰে। ঘৰৰ আগফালে ভাইটিহঁতক টিউশ্যনলৈ যোৱা দেখিলে নিজৰ অতীতৰ কথা বহুত মনত পৰি যায়। আপোনালোকৰো চাগে সেই দিনটোলৈ মনত পৰি যায়, নহয় জানো? এয়া হৈছে মই পঢ়া প্ৰাথমিক বিদ্যালয়। ইয়াতে মই প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। আৰু এইফালে হৈছে মই পঢ়া মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াতে মই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়িছিলোঁ। কেতিয়াবা পাৰিলে আপোনালোকক স্কুলখনৰ ভিতৰ ভাগ দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ ঘৰৰ পাছফাল এখন পথাৰ, গছ-গছনি, সূৰ্যটো কিমান ধুনীয়াকৈ ওলাই আহিছে। কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে মনতে কল্পনা কৰকচোন। ৰাতিপুৱাৰ পৰা দিনটো মোৰ এনেকৈয়ে আৰম্ভ হয়। দিনটো বহুত বেছি কাম আছে। মাহঁতো পথাৰলৈ যাব, ভাইটিও কলেজলৈ যাব। দিনটো কি কাম কৰোঁ সেইবোৰ আৰু দেখাই নাথাকোঁ। ছোৱালী কাম সকলোৱে জানেই। কাম বনবোৰ কৰি আজৰি হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। 2 hours later. এতিয়া সময় হৈছে 10টা। মই কামবোৰ কৰি আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ মুখখন অকণমান চফা কৰোঁ। তাৰ কাৰণে মোক লাগিব কলগেট, হালধি, এডাল ব্ৰাছ। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। লগাই মেলি ৰেডি। এইটো মানে কি হয়, ঘৰত যিহেতু কলগেট আৰু হালধি চবৰে ঘৰতে এভেইলেবল হয় ন, সেইটো কাৰণে কেতিয়াবা পাৰ্লাৰত যাবলৈ সময় নহ'লে নিজৰ মুখখন নিজে ঘৰত থকা বস্তুৱে চাফা কৰি ল'ব পাৰি। সেইটো কাৰণে মই মাজে মাজে কৰোঁ। মানে পাৰ্লাৰত গৈ পইচাকেইটা খৰচ কৰাতকৈ নিজে নিজৰ মুখখন ঘৰত থকা বস্তুৱে চাফা কৰোঁ। সেয়াই আৰু আপোনালোককো অকণমান দেখাই দিলোঁ। যদি ভাল পায় আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে। আৰু ব্যৱহাৰ কৰি যদি সঁচাকৈ মুখখন চাফা হয় তেতিয়াহ'লে মোক কমেণ্ট কৰিব। 2 hours later. ধুই আজৰি হ'লোঁ। এইবাৰ পথাৰত মাক ভাত দিবলৈ যাম। এইটি আমাৰ টিকু, আমাৰ ঘৰৰ নতুন সদস্য। বেছিদিন হোৱা নাই আমাৰ ঘৰলৈ অহা, 2 সপ্তাহমান হৈছে আৰু। মোৰ পূৰা একদম মাতিলে, মই টিকু মাতিলে পূৰা দৈ আহে। ৱেইটটো কমটি হৈ আছে। আজি একো খোৱাই নাই। ইয়াক মাছ মাংস লাগে অকল ভাত খাবলৈ। সাধাৰণ মানুহ, সাধাৰণ জলপান, মাৰ কাৰণে ভাত পানী লৈ ল'লোঁ। এতিয়া পথাৰলৈ গৈ থাকোঁ ব'লক। এয়া স্কুলৰ জিৰণি সময়। ল'ৰা ছোৱালীবিলাকে ফিল্ডত খেলি আছে। আমিও খেলিছিলোঁ বহুত এইখন ফিল্ডতে খেলি ডাঙৰ হ'লোঁ। বহুত বেছি মনত পৰে সিহঁতক এনেকৈ খেলি থকা দেখিলে। এইটো এটা দীঘল ৰাস্তা। এই ৰাস্তাটোৱে গৈ থাকিলে পথাৰ পামগৈ আৰু মাৰ ওচৰ। চাই থাককচোন। আহি পালোঁ পথাৰ। এইখিনি মাটিত ধান কাটি শেষ হ'ল। এয়া চাওক, ধুনীয়া সোণালী পথাৰ। ইয়াত থাকিলে ঘৰলৈ যাবলৈ একদমেই মন নাযায়। মুকলি আকাশ, তলত সোণালী পথাৰ। এয়া আমাৰ মায়ে পূৰা ধান কটাত ব্যস্ত হৈ আছে। এতিয়াতো অসমৰ প্ৰতিঘৰ মানুহে পথাৰত ধান কটাতে ব্যস্ত হৈ আছে, আঘোণৰ মাহ যিহেতু। ৰ'দটো বহুত চোকা, চকু পূৰা সৰু হৈ গৈছে। এয়া আমাৰ শাকনি বাৰীত কি আছে চাওঁ ব'লকচোন।
এয়া মূলা বৰষুণৰ অভাৱত ডাঙৰ হ'ব পৰা নাই, পানীও দিবলৈ পাপাই চাগে সময় পোৱা নাই। এইফালে মিঠা আলু দি থৈছে, মাঘৰ বিহুত আহিব আমাৰ ঘৰলৈ, ঘৰত কৰা মিঠা আলু খাবলৈ। এইফালে এয়া লাই শাক দি থৈছে, অলপ অলপ ডাঙৰ হৈছে আৰু পানী দিব লাগিব, তেতিয়া সোনকালে ডাঙৰ হ'ব। আৰু এইফালে ধনিয়া সিঁচি থৈছে, ধনিয়া যে মই বহুত ভাল পাওঁ, যিকোনো চব্জিত মিলাই দিলেও ধনিয়া খাই মই বহুত বেছিয়ে ভাল পাওঁ। পথাৰৰ পৰা আহিলোঁগৈ, ভাইটিহঁতে ফিল্ডত খেলিবলৈ আৰম্ভ কৰিছে, আবেলি সময় যে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।